Hello, welcome to my YouTube channel. So good morning guys. কি খবৰ? খবৰ নিশ্চয় ভালেই হ'ব. So guys, finally হলো ready. আৰু আজি যাব ওলালো ভৰালি নামঘৰ. So ফেমিলিৰ সৈতে. So guys, ভাবিলো আপোনালোককো লৈ যাওঁ. So guys, মোৰ ভিডিঅ'টো চাই থাকিব আৰু একেলগে গৈ আহিম ভৰালি নামঘৰ. So বলক. সো গাইস যাবলৈ ৰেডি হলো আৰু আপোনালোকে দেখা পাইছে এখন টেম্পু আৰু যাব দুখন বাইক সো বলক আপোনালোকে এতিয়া আমাৰ লগে লগে আমি লাহে লাহে আহি আছো সো আৰু অলপ দূৰ যোৱাৰ পিছতে পাই যাম মিছাৰ কেম্প আৰু তাৰ পিছতে আপোনাৰ 15 কিলোমিটাৰমান যোৱাৰ পিছতে আমি পাই যাম ভৰালি নামঘৰ সো গাইস তেতিয়ালৈকে বলক ভিডিঅ'ৰ মজা লৈ গৈ থাকোঁ ফাইনেলি পাই গ'লো মিছা কেম্প আৰু ইয়াৰ পৰা কিমান সময় লাগিব আৰু ইয়াৰ পৰা 20 মিনিট লাগিব সো আৰু 20 মিনিটমান পিছতে আমি পাই যাম ভৰালি নামঘৰ সো বলক So guys, finally আহি পালোঁ ভৰালি নামঘৰ দেখা পাইছে so আৰু ইয়াৰ পৰা আপোনাৰ বেছি কিলোমিটাৰ নাই অলপ দূৰ যোৱাৰ পিছতে হয়তো পাই যাম তো বলক সো ফাইনেলি আহি পালোঁ ভৰালি নামঘৰ তো বৰ্তমান আছোঁ গেটতেই দেখা পাইছে সো প্ৰথমতে বাইকখন ৰাখি লওঁ আৰু তাৰপিছত কৰিম পূজা আৰু মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে আপোনালোকেও কৰিব পাৰিব পূজা বলক সো প্ৰথমতে ইয়াৰ পৰাই লৈ লওঁ বন্তি চাকি আৰু তাৰপিছত গৈ কৰিম পূজা আৰু তাৰপিছত আপোনালোকক সকলো দেখাম সো গাইজ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব Wah, ya aku gue emang Phong gue কংসৰ কাৰাগাৰে হৰি ঘোৰ অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে কংসৰ কাৰাগাৰে হৰি ঘোৰ অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে সো গাইজ বৰ্তমান আহি পালোঁ পুখুৰীৰ পাৰ সো এইটো পুখুৰী ভৰালি নামঘৰতে আছে তো কোনোবা আহিছে যিটো নিশ্চয় দেখা পাইছে
আৰু যদি দেখাও পোৱা নাই তে মোৰ ভিডিঅ'তে নিশ্চয় দেখা পাব। আৰু আজি দিনটোৰ কাৰণে ঘৰৰ পৰা আহিছিলোঁ আৰু সেইকাৰণে আমি সকলোৱে সৰুকৈ ইয়াতে এটা ভোজ খাম বুলি ভাবিলোঁ। চ' ভোজ ৰেডি হৈয়ে গ'ল, ফোন কৰি আছে, চ' ব'লক। চ' গাইজ এইফালে এয়া ৰেডি কৰি আছে আৰু এতিয়া আমি খাম। আপোনালোককতো দিব নোৱাৰোঁ, আপোনালোকে চায়ে থাকিব লাগিব। আৰু আইটেম আছে ভাত, দালি, চব্জি, চালাড আৰু পাপৰ। চ' খাই লওঁ আৰু চ' গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম, কাৰণ টাইমো বহুত হ'ল, ভাগৰো লাগিছে। চ' গাইজ ভিডিঅ'টো যদি ভাল পায় এতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। চ' এতিয়ালৈ বাই বাই।